सो नमस्कार बंधुসকল কি খবৰ সকলো ভালে আছে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ ওয়াইফৰ আজি জন্মদিন হয় বন্ধুসকল দিশা বৌ ভাগৰ আজি জন্মদিন কৃষ্ণনাথ ইউটিউবৰ চেনেলৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালো আজি আপোনালোকৰ মাজলে বাৰ্থডে অলপ দৃশ্য আপোনালোকৰ মাজলে আগবঢ়াই দিছো তাগতে কৈ যাও অসমীয়া ফিল্মি গীতসমূহ আপডেট পাই থাকিবলৈ কৃষ্ণনাথৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপিব নাপাইব তো বন্ধুসকল দিশা বৌ ভাগৰ বাৰ্থডে কুসুম দাই কি গান গালে লগতে কি উপহাৰ দিলে আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখা পাব হেখলৈকে আপোনালোকে ভিডিঅ'টো চাওক তেতিয়া গম পাব তো বন্ধুসকল আজি ভিডিঅ'টো সঁচাকৈ ইন্টাৰেষ্টিং লাগিব আপোনালোকে হেখলৈকে চাওক ন তোমালোকে কেতিয়া এৰেঞ্জ কৰিলা আমি অথনিকা প্লেনতে লাগি আছো হয় নেকি তুমি হেপনে মোবাইল চাই আছিলা আমি হেপনে কানি ফুসফুসাই আছিলো সকলো আশীৰ্বাদ কৰিব খালি এটা বছৰ গৈছেগে আৰু অলপ বুঢ়ী হৈ গৈ আছো আৰু হেতু বয়সটো আজি এতিয়া ক'বলৈ লাজেই লাগিছে নহয় বুঢ়ী হৈ গৈছে মানে আৰু এবছৰ বেছিকৈ বুঢ়ী হৈ গৈ আছো মানে এখানে বয়স দেখুৱা মই তোমাৰ হেৰি অনা নাই অ হেতু কাৰণে তুমি বয়সৰ হেৰিটো নানিলা ন কিন্তু ক'ত লুকুৱাই থৈছিলে কেকটো কিন্তু মই বিচাৰি নাপালো বেটিয়াও মানে কিবা এটা কৈ দিয়া ইমান মনে মনে কেলে প্লেনিং কৰিলা মইতো অলপ হ'লেও কিবা এটা ভালকৈ ওলাই থাকিলো আৰু বাৰ্থডে তেনেকুৱা প্লেনিং নাছিলে এইটো ডেজি লিখা আছিলে নামটো লিখা আছিলে এনেকেতো গোটেই বাৰ্থডে বিলাকত প্ৰায় হুলস্থুলে হয় বাৰু এই বেছি নলগাবা ইমানকৈ লগাম আজি মা বাৰ্থডে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল তোমালৈ ধন্যবাদ মনে মনে যে ইমানখিনি প্লেনিং কৰিছে গমেই পোৱা নাছিলোঁ থেংক ইউ এভৰিৱান সকলোৱে চাই একদম পঢ়া আকৌ মেছেজ পঢ়া কোনে কোনে কি দিছে চবকে কোৱা অঁ তুমি আজি মোৰ বাৰ্থডে কাৰণে অন্ততঃ মোৰ কাৰণে এটা গান গোৱা সকলোৱে ৰিকুৱেষ্ট কৰিছে অন্ততঃ মোৰ কাৰণে এটা গান গোৱা মোৰ বাৰ্থডে বেটিয়া নাচিবা মোৰ কাৰণে তোমালোকৰ গান গাব কৈছে আৰু হয়ো ময়ো বিচাৰোঁ আজি মোৰ বাৰ্থডে দিনাখনি মই আনকালে তোমাক মই একদম ৰিকুৱেষ্ট কৰি যাই পোৱা চেংকি মদৰ লগালি ক ও চেং পগলা কৰিলি ক ও চেং তোৰে প্ৰেম সাগৰত ও চেং জাপে মই দিলং তই মন মইনা ঐ এৰি থৈ নাযাবি গৈ তই জান মইনা ঐ আনলে নাভাবো গৈ কেতিয়াকৈ পামে তোৰ মৰমৰ এষাৰি মাত নেকি আজি মই গাব আৰু এটা গাই দিয়া নাই ভাল মানে তোমাৰ ভাল নালাগে মোৰ কাৰণে এটা গোৱা হয়নে সকলো অডিয়েঞ্চে বাট চাই আছে বৌ ভাগৰ বাৰ্থডেটো কৈলাশ যে গাই নে নাগায় কিমান ৰিকুৱেষ্ট কৰিব লগা হৈছে দেখিছে হিচাপতে নাই ভাল থেংক ইউ এভৰিৱান থেংক ইউ পাপাই যে মনে মনে কেলে প্লেনিং কৰিছিলা কোৱা কিবা এটা আমি ভাবিলো ৰাতি 12টা বজাত মাক সাৰপ্ৰাইজ দিম আৰু একদম ৰাতিপুৱা পাপাই ক'লে কি আমি টাউনলৈ গৈ পিনে গিফ্ট কেক হেচব কিনি আনো আৰু কিনি আনি পিনে মনে মনে ক'ৰবাত লুকুৱাই আমি গাড়ীত লুকুৱাই দিলোঁ তাৰপৰা এতিয়া ৰাতি 12টা বজাত আমি চব উলিয়াই দিলোঁ থেংক ইউ কিন্তু ছাৰপ্ৰাইজটো যে এনেকুৱাকৈ দিবা ভবা নাছিল তোমালোক দুটাই হয় নাই তোমাৰ গান এটা গাবলৈ কৈ আছে ৰিকুৱেষ্ট কৰিছে কিবা ৰোমান্টিক গান এটা গাই দিয়ে নতুন গান এটা যে আহি আছে সেইটোকে গাই দিয়ে অলপ এটা কৈ গান আহি আছে পূজাত আৰু মা চেৰি এইটো চেৰি নহয় কিবা বেলেগ হয় এইটো খাবলৈ ভাল গাম কেকটো কিন্তু আমাৰ গায়ত্ৰী বেকাৰীয়ে বহুত ধুনীয়া ৰেনিবা আপোনাক বহুত মিছ কৰিছোঁ কিন্তু দেই তুমি চবকে শুভেচ্ছা দিয়া আৰু চবে তোমাৰ মনটো বহুতে কথা কৰিছে কিবা থেংক ইউ মণি মায়ে নিজে উপজাচি কাটি খাই আছে কৈলাশ জাগৰ অকণমান লগাই দিওঁ চাব দেই মানে কি আমি তিনিটাই আজি আৰু ভাল লাগিছেনে অকল মই কৰিলে নহ'ব হয় নাই অ' মা কেকটো বেয়া হৈ খাবলে ন কৈ দিয়া সকলোকে মই ধন্যবাদ যাচিছোঁ আচলতে আৰু ইমানখিনিলৈকে
হাৰে থাকি আমাক যে শুভেচ্ছা যাচিছে সঁচাকৈ বহুত 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 ধন্যবাদ যাচিছোঁ। আৰু ডেইজিৰ যিমানবিলাক ফ্ৰেণ্ড আছে আৰু লগতে মোৰ যিমানবিলাক বন্ধুবৰ্গ আছে সকলোকে। আৰু আচলতে এতিয়া ৰাতি 12টা বাজিছে, 12টা বজালৈকে আপোনালোকে হাৰে আছে আৰু আমাক শুভেচ্ছা দিছে। আৰু আচলতে শুভেচ্ছাৰ লগতে আশীৰ্বাদো দিব আহিবলগীয়া দিনবিলাক যাতে আমি ভালে কুশলে পাৰ কৰাব পাৰোঁ। আৰু বয়সটো তুমি কৈ দিব লাগিছিলে মনে মনে। নাই মই বয়সটো নকওঁ কেলৈ লাজ দিয়ে বাৰু, বয়সটো কিয় ক'ম বাৰু। আৰু এটা তুমি গান দুটামান কলিকাই দিয়া, তাৰপৰা মই লাইভটো সামৰি দিম। সকলোকে বহুত বহুত ধন্যবাদ। মোৰ কাৰণে এটা গাই দিয়া আৰু, মোৰ কাৰণে নহয় ৰাইজৰ কাৰণে গাই দিয়া। মোৰ গানটো তুমি গাই আছা, আজি অডিয়েঞ্চৰ কাৰণে গাই দিয়া। ইমান ধুনীয়াকৈ সকলোৱে গাবলৈ কৈ আছে মোক। চোৱা অলপ দেৰি ৰৈ দিছোঁ, সকলোৱে ইমান মৰমত উইচ কৰিছে যে মই সেইকাৰণে ধন্যবাদ দিবৰ কাৰণে মই অলপ দেৰি ৰৈ দিছোঁ। তেওঁ কৈলাজে আহিব, এটা গান গাব, চেলিব্ৰেট কৰিছোঁ। হেৰি আনকালে বহুত আহে, কিন্তু আজি পৰিৱেশ এতিয়া কৰোণাৰ কাৰণে বহুত বেছি মানে হেৰি হৈছে। সিহঁতি ৰাতি আহিবলৈ অলপ বেয়া পালে। আনকালে ইমান দেৰি আমাৰ ঘৰত মানে অলপ উৎপাতটা হৈয়ে যায়। বহুত বেছি মিছ কৰিছোঁ সিহঁতক মই, কাৰণ আমি তিনিটাই আজিলৈকে ইমান বছৰত কোনো দিন অকল আমি তিনিটাই কেতিয়াও কোনো দিনে আমি বাৰ্থডে চেলিব্ৰেট কৰি পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম কৰিছোঁ। এইটো কৰোণাৰ কাৰণেই আচলতে হৈছে। সেইকাৰণে খুব সোনকালে কৰোণা শেষ হওক, ভাল দিন আহক। একেবাৰে শেষত তুমি গান এটা দুটা অকল কলি গাই দিয়া, তাৰপৰা মই লাইভটো সামৰি দিম। কৈলা যে মোবাইলটো গোটেই লেতেৰা হৈ গ'ল যে অলপ চাফা কৰি কৈলা যে দুটামান কলি গাব। প্ৰাৰ্থনা বৰা, গোলাঘাট আহিব পাৰিলে এদিন। ঠিক আছে বাৰু, ঠিক আছে। মই কৈলাশদাক দিছোঁ আৰু মই শেষত সকলোকে বহুত বহুত মই থেংক ইউ কৈছোঁ। মোৰ ইমান দেৰিলৈকে যে মোক বাৰ্থডে উইচ কৰি আছে, বহুত বহুত ধন্যবাদ। দুটামান গান গাব। থেংক ইউ যিমানবিলাক বন্ধুবৰ্গ আৰু আমাৰ শুভাকাংক্ষী ইমান পৰে হাৰ পাই পানি আমাক উইচ কৰিছে। আৰু সকলোকে মই মোৰ ফালৰ পৰা মৰম যাচিছোঁ আৰু বৌৰ ফালৰ পৰাও মৰম যাচিছোঁ আৰু আটাই কুশল কামনা কৰিছোঁ। গান গোৱা মুডত নাই এতিয়া। মই গান গোৱাতকৈ মই ইনফৰ্মেশ্যন এটা দিওঁ। দুৰ্গা পূজাৰ ভিতৰতে নতুন নতুন গান আহি আছে। নতুন যদি অসমৰ পৰিৱেশবিলাক বেছি ভাল হ'লে মানে বেছি ভালকৈ গানবিলাক ৰিলিজ দিবলৈ ভাল। এতিয়া অসমৰ পৰিৱেশবিলাক খুবেই বেয়া আৰু মানুহৰ মনবিলাকো ভাল হৈ থকা নাই, যদিও খুলি দিছে আৰু এতিয়াও সংক্ৰমণটো হৈ আছে। আৰু কেতিয়াকৈ একেবাৰে সম্পূৰ্ণ মুকলি হ'ম এই সমস্যাটোৰ পৰা, সকলোৱে সেইটোৱে চিন্তা কৰি আছে। আৰু যি কি নহওক, আৰু সকলোকে মৰম যাচিছোঁ, ধন্যবাদ যাচিছোঁ যে ইমান পৰলৈকে হাৰ পাই আমাক এইখন শুভেচ্ছা দিয়াৰ কাৰণে আৰু আমাৰ লগত কথা পতাৰ কাৰণে ইমান ৰাতিলৈকে। আৰু দেউতাকে আৰু তাই লগ লাগি কিখন প্লেনিং কৰিছে মই গমেই নাপাওঁ নহয়। নিশ্চয় গান শুনিব দেওবাৰ। ঠিক আছে, এটা গান গাইছোঁ মই। কি গান গাওঁ? কোনটো গাননো ভাল পাব? নতুন গানবিলাক শুনাই দিব নোৱাৰোঁ দেই, পুৰণা গানে এনেই গাব লাগিব। কিবা এটা জুবিন গাৰ্গৰ গান এটা গাই দিওঁ নি অকণমান কিবা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি ৰদৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা
গোপনে আহি হিয়াৰ কোন মন থেংক ইউ পিছত গাম দেই লগ পাম